হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাই থাকিবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ। যোৱাকালি ট্ৰেইনিঙৰ কিছুমান মুহূৰ্ত আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চাই থাকিব। আৰু আপোনালোকেও যদি কোনোবাই অফলাইন যোগে ট্ৰেইনিং ল'ব বিচাৰে আমাৰ তাত আহিব পাৰে। আৰু যদি অনলাইন আহিব নোৱাৰে, কিবা প্ৰব্লেমত দূৰ হ'লে আহিব নোৱাৰে, আপোনালোকে অনলাইন যোগে ধুনীয়াকৈ আমাৰ পৰা ট্ৰেইনিংটো লৈ ল'ব পাৰে। আমি গোটেইখিনি বস্তু অনলাইন যোগে আপোনালোকক দেখাই দিওঁ, একো কনফিউজ নাথাকে। সেনেকুৱা কৰি আমি দেখাই দিওঁ গোটেইখিনি বস্তু। আৰু আপোনালোকে অনলাইন ট্ৰেইনিংটো লৈ আমাৰ পৰা বস্তুখিনি অৰ্ডাৰ কৰিব পাৰিব। যেনেকুৱাকৈ অফলাইন আহিলে আমাৰ পৰাই বস্তুখিনি লৈ যায়। আমাৰ তাতে গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ যিখিনি চাবোন বনোৱাতে প্ৰয়োজন হয় গোটেইখিনি আমাৰ তাতে এভেইলেবল আছে। যেনেকুৱা মল্ড বা চফ বেছ আৰু যিখিনি প্ৰডাক্ট লাগে আপোনালোকক চাবোন বনোৱাতে ব্যৱহাৰ হয় সেইখিনি আমাৰ তাতে এভেইলেবল আছে। যদি ল'ব বিচাৰে, ট্ৰেইনিংটো ল'ব বিচাৰে বা বস্তু আপুনি অলপে ল'ব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ স্ক্ৰীণত নাম্বাৰটো দিয়া থাকিব, আপোনালোকে তাত হোৱাটছআপ নহ'লে বা কণ্টেক্ট কৰি ল'ব। আমি গোটেইখিনি বস্তু আপোনালোকক ধুনীয়াকৈ শিকাই দিম আৰু বুজাই দিম কেনেকুৱা কি কৰিলে আপোনালোকে ক্লাছটো কৰিব পাৰিব। আৰু আপোনালোকে বস্তুবোৰ অৰ্ডাৰ কৰিলে আমি DTDC কৰি পঠিয়াই দিওঁ। আপোনালোকে 3 দিন বা 4 দিনত বস্তুবোৰ পাই যাব। আমি পঠাই দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ ট্ৰেইনিংটো যিহেতু আমাৰ যাতে লৈ কিনে আপোনালোকে বস্তুবোৰ অৰ্ডাৰ কৰে, আমাক এদিন বনাই দেখালেই হ'ল। আৰু আপোনালোকে কিবা ধৰি লওক ক্লাছৰ বিষয়ে বা চাবোনৰ বিষয়ে কিবা জানিব লগা থাকিলে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আমি গোটেইখিনি বস্তু আপোনালোকক বুজাই দিম। আৰু আমাৰ স্কিনত এই যিটো চাবোন, আমি হেণ্ডমেড চাবোনটো আমি ব্যৱহাৰ কৰোঁ, সেইটো বহুত বেনিফিটছ আছে। আপোনালোকৰ চাৰকোল বা কেঁচা হালধি, এল'ভেৰা এইখিনি চাবোন ব্যৱহাৰ কৰিলে স্কিনৰ কাৰণে আপোনাৰ বহুত উপযোগী। যোনে ব্যৱহাৰ কৰিছে তেওঁলোকে বুজি পাব কেনেকুৱা উপযোগী। আমাৰ চাবোনটো যোনে ব্যৱহাৰ কৰিছে তেওঁলোকে এবাৰ কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ব্যৱহাৰ কৰি। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে ফেচবুকত চাই আছে ফ'ল' কৰিব নাপাহৰিব পেজখন। এইটো মিল্ক আৰু কেঁচা হালধিৰ চাবোন। আৰু এইটো আপোনাৰ চাৰকোল চাবোন হয়। এইটো আপোনালোকৰ ক'লা দাগ বা চকুৰ তলৰ ক'লা দাগ, শালমন এইবিলাক নোহোৱা কৰে। আৰু এইটো আলুৰটো আপোনাৰ ছালখন উজ্জ্বলতা বঢ়ায় আৰু চকুৰ তলৰ ক'লা দাগ নোহোৱা কৰে। আৰু এইটো কেঁচা হালধিৰ হয়। কেঁচা হালধিটো আপোনালোকে জানেই মুখৰ উজ্জ্বলতা আনে, স্কিনখন ধুনীয়া কৰি ৰাখে। আৰু এইটো এই ভাইটি দুজনে যে ট্ৰেইনিং লৈছিল তেওঁলোকে বনোৱা হয় চাবোনটো। বহুত ধুনীয়া বনাইছে, এবাৰতে পাৰিছে তেওঁলোকেও।
আজি আমাৰ এটা ট্ৰেইনিং হৈ গ'ল আজি আপোনালোকক দেখাব ওলাইছোঁ কোন ঠাইৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে খাৰবেটাৰ পৰা আহিছে হয় আৰু ক্লাছটো কৰি বুজি পাইছে ন বুজি পাইছে গোটেইখিনি বুজি পাইছে বুজি পাইছে আৰু যাই কিনে এতিয়া আৰম্ভ কৰিব পাৰিব নতুনকৈ পাৰিম হয় আপোনাৰ শুভকামনা থাকিল বিজনেছখন কৰক আগবাঢ়ি যাওক ধন্যবাদ জনোৱাৰ বাবে